নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ হোৱাটছআপ হেকাৰৰ পৰা কেনেকৈ বাচিব পাৰিবি। মানে হোৱাটছআপ বহুতে আজিকালি হেক কৰি থাকে। হোৱাটছআপ হেকৰ পৰা কেনেকৈ বাচিব পাৰি সেই চিষ্টেমটো মই আপোনালোকক বুজাই দিম। সেইটো আপোনালোকৰ মোবাইলত থাকে, সেইটো সকলোৱে নকৰে। চ' হোৱাটছআপ হেকৰ পৰা কেনেকৈ বাচি থাকিব, ছেফ হৈ থাকিব, তাৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ। চ' ব'লা ষ্টাৰ্ট কৰোঁ। তাৰ আগতে মই কৈ থওঁ যে মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি ল'ব, যাতে মই আগলৈ নতুন ভিডিঅ' এনেকুৱা ধৰণৰ কিবা ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যনত পাই যায়। চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট টাইম কি কৰিব, আপোনালোকে হোৱাটছআপলৈ যাব, তাৰপিছত 3 ডট মেনুত ক্লিক কৰিব। 3 ডট মেনুত ক্লিক কৰাৰ পিছত ছেটিংছলৈ যাব, তাৰপিছত একাউণ্টত ক্লিক কৰিব। 3 ডট মেনুৰ পৰা একাউণ্টত ক্লিক কৰাৰ পিছত ইয়াতে আছে 2 ষ্টেপ ভেৰিফিকেশ্যন। এইটো 2 ষ্টেপ ভেৰিফিকেশ্যনত ক্লিক কৰিব, তাৰপিছত এনাবল কৰিব। ইয়াতে 6 ডিজিট পিন মানে আপোনাক ইয়াতে 6টা ডিজিটৰ মানে পিন দিব কৈছে। মই এনে চাপ'জ ধৰি লওঁ 111 দি দিলোঁ। তাৰপাছত আপোনাৰ এইটো ইমেইলটো দিবলৈ কৈছে। ইমেইলটো দিলে মানে আপোনাৰ বেছিকৈ চিকিউৰ হৈ যাব। এইটো ইমেইলটো দি দিছোঁ মই। ইমেইলটো দি দিছোঁ। ইমেইলটো অহা নাই। মই ইমেইলটো দি দিছোঁ। তাৰপিছত এনেকৈ নেক্সট কৰিব। তাৰপিছত আকৌ কনফাৰ্ম ইয়ৰ ইমেইল এড্ৰেছ আকৌ এবাৰ দিব লাগিব। এনেকৈ ইমেইলটো আপুনি মাৰি দিব। এনেকৈ ইমেইলটো মাৰি দিব। ইমেইলটো আপোনালোকে দেখা নাপাব, কাৰণ এইটো মোৰ পাৰ্চনেল হয়, গতিকে এইটো আপোনালোকে ক্ষমা কৰিব, দেখা নাপাব এইটো। এইটো নেক্সট মাৰি দিব। তাৰপিছত এপ্লাই ছেটিংছ, অকণমান ৱেইট কৰিব। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। যদি কিবা বেয়া লাগে আপোনালোকৰ কমেণ্ট কৰিব, কণ্টেক্ট ৱেইট কৰিব। চৰি, মোৰ ডাটাটোৱে অন কৰা নাছিলোঁ, ভুল হৈ গৈছোঁ। কণ্টেক্ট ৱেইট কৰিব। Will not set pin, secure phones, connect to try again. এনেকৈ আহিব। এনেকৈ অহাৰ পিছত আপোনালোকে ডান কৰি দিব। এইটো কৰাৰ পিছত আপোনালোকক যোনে স্কেন কৰক আৰু কিবা কৰক, কেতিয়াও আপোনালোকৰ হোৱাটছআপ হেক কৰিব নোৱাৰিব। আৰু কেতিয়াবা যদি আপোনালোকৰ কিবা পাছৱৰ্ডটো চেঞ্জ কৰিব লগা হয়, ইয়াতে চেঞ্জ ইমেইল এড্ৰেছ এইটো আছে। ইয়াতে আপোনাৰ ইমেইলটো চেঞ্জ কৰিব পাৰিব, পিন নাম্বাৰ চেঞ্জ কৰিব পাৰিব, এইটো পিন নাম্বাৰ চব আছে ইয়াতে দিয়া। গতিকে আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। নিশ্চয় যদি ভাল লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চ' বন্ধুসকল, আজিলৈ এৰিলোঁ। এয়াই আছিল মোৰ টপিকটো। চ' বাই বাই, টেক কেয়াৰ।